এতিয়া বাজিছে ৰাতিপুৱা ৮টা আৰু হেয়া মই ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ যিহেতু গাঁৱত আছোঁ। গুড মৰ্ণিং এভৰিৱান। ৰাতি শুতে বহুত দেৰি হ'ল আৰু এতিয়া উঠিছোঁ, চাহ বনালোঁ, খোৱা নাই, ভাবিলোঁ অকণমান আপোনালোকৰ লগত কথাই পাতোঁ। তো সেয়া গাঁৱত আছোঁ, মনটো ভাল লাগি আছে পৰিৱেশটো, আৰু ৰ'দো ওলাইছে, আকৌ বৰষুণো দি আছে মাজে মাজে অকণমান। আজি আকৌ কাম কৰা মিস্ত্ৰী অহাৰ কথা আছে, অকণমান কাম বাকী আছে ঘৰৰ। ভাত বনাব লাগিব এতিয়া, অলপ পিছতে বনাওঁ মই চাহখিনি খায়ে। আৰু সেয়া মানুহখিনি অহাৰ পিছত কাম আজি যথেষ্ট হ'ব বাৰু ঘৰত। এতিয়া ঘৰলৈ যাওঁ বাৰু, যাই আকৌ কাম আছে, কামখিনি কৰি কিনে শ্বেয়াৰ কৰি যাম, চাব আপোনালোকে। পাকঘৰলৈ আহিয়ে ইয়াত দালি বনাইছোঁ, তেলেনি দিছোঁ আৰু অকণমান দালিখিনি উতলিবলৈ দিছোঁ। উতলাৰ পিছত নামাই থ'ম। এইদৰে ৰাতিপুৱাৰ ভাত দালি আৰু আলু পিটিকাৰে এইদৰে খোৱা হয়। আৰু এতিয়া মই ইয়াত ঘৰত ভাত বনাই আছোঁ আৰু এঠাইলৈ যোৱাৰ কথাও আছে বাৰু, সেইকাৰণে সোনকালে কৰিছোঁ। আৰু আনফালে আলু ভাজিছোঁ, ল'ৰাটো আলু ভাজা খাই খুবেই ভাল পায়। ৰাতিপুৱাৰ সাজ আচলতে আলু পিটিকা, আলু ভাজা এনেকেই খোৱা হয়, দালি আৰু এয়া আলু ভাজিছোঁ। আৰু মানুহজন যদি আহে তেতিয়াহ'লে তেখেতকো দিব লাগিব, অহাৰ কথা আছে, তেখেতে যিহেতু গুৱাহাটীত আছে। আটা মাৰি কিনি এইদৰে লাড়ু কৰিছোঁ আৰু ৰুটি বনাব লাগিব, যিহেতু মিস্ত্ৰী আহিছে কাম কৰা, তো সেইকাৰণে তেখেতসকলক দিব লাগিব। এতিয়া গৈ আছোঁ নামঘৰলৈ, শৰাই এখন দিয়া গৈছে। নামঘৰত শৰাই এখন দিয়া গৈছে, সেয়া মিস্ত্ৰী দাদাহঁতক চাহ জলপান দি এইদৰে ওলাই আহিছোঁ। খুব দৌৰা দৌৰি হৈছে বাৰু, মোক ৰখি আছে কাৰণ গোটেইখিনি দিয়ালৈকে দেৰি হৈ গ'ল। গাঁৱলৈ অহাৰ পিছতো মন্দিৰলৈ আহিব পাৰিলে খুব ভাল লাগে ন, বহু দিনৰ মূৰত অহা যায়, যিহেতু এনেকৈ মন্দিৰত শৰাই ভাগ দিয়া গৈছে। তো সেয়া এতিয়া সেৱা এটা লৈ আহোঁ। আৰু এয়া ল'ৰাটো যে কিমান ফূৰ্তি কৰি আছে, এয়া আয়তীসকলে নাম ধৰিলেই বাৰু মোক ৰখি আছিলে সেৱা কৰাৰ কাৰণে, যিহেতু আমাৰ ঘৰৰ ফালৰ পৰা দিয়া গৈছে শৰাই। তো সেয়া মন্দিৰটো আচলতে বনাই আছে, তো এনেকৈ সৰুকৈ এতিয়া এনেকৈ ৰাখি দিছে চাকি দিব পৰাকৈ, কিন্তু বনাই আছে, আধা হৈছে আৰু হ'ব আৰু কেইদিনমান গ'লে সম্পূৰ্ণ। তো এয়া এনেকৈ শৰাই ভাগ ভাঙা হৈ গ'ল, এতিয়া সকলোকে বিলাই দিয়াও হ'ল। বহি আছোঁ বাৰু, সকলোৰে লগত কথা পাতিছোঁ, আয়তীসকলৰ লগত খুব ভাল লাগিছে। ঘৰৰে মানুহ আচলতে আমাৰ, গোটেইকেইজনীকে লগ পালোঁ ইয়াতে, সঁচাকৈ ভাল লাগিছে। বৰমাহঁত তো এনেকৈ এতিয়া বহি আছোঁ আৰু এতিয়া ঘৰলৈ আহিলোঁ, যিহেতু মিস্ত্ৰী আছে কাম কৰা, তো সেইকাৰণে ঘৰৰ কাম যথেষ্ট ন। তো এনেকৈ আহি কিনে এয়া কাপোৰখিনি চেঞ্জ কৰি লওঁ। এতিয়া মই এটা ৰেচিপি শ্বেয়াৰ কৰিম, ৰাতিয়ে হ'ল বাৰু। এতিয়া বিলাহীখিনি এনেকৈ কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু নহৰু লৈছোঁ, জলকীয়া 5-6টামান লৈছোঁ, খৰিত বনাম আজি। তো এয়া অকণমান তেল দি দিছোঁ, এতিয়া গোটেইখিনি ইয়াতে ভাজি ল'ম। প্ৰথমতে বিলাহীখিনি এনেদৰে এফাল কৰি লৈছোঁ আৰু তেলত ভাজি ল'ম, গোটেইখিনি আধা সিজা হোৱালৈকে ভাজিম। আৰু এয়া এনেকৈ দি লৈছোঁ, গোটেই পানীৰে ধুই কিনে এনেকৈ দি লৈছোঁ। তো সেয়া খুব ভাল লগা এটা ৰেচিপি, আপোনালোকে এনেকৈ খাব পাৰিব। মই এনেকৈ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, বহুত দিনৰ পৰা এনেকৈ বনাই আছোঁ। খৰিত বনালে অকণমান বাচন বৰ্তনবিলাক লেতেৰা হয় ন, এনেকৈ লেতেৰা হৈ গৈছে। তো এয়া এইখিনি দিবলগীয়া আছে, এইখিনি পিছত দিম বাৰু, আদা নহৰুখিনি। এয়া আদা দিয়া নাই আচলতে, নহৰু দিছোঁ, নহৰুখিনি এনেকৈ দি দিলোঁ, পিঁয়াজো দিলোঁ। এতিয়া গোটেইখিনি লগ লাগি আৰু অলপমান সিজিবলৈ দিম। এয়া সিজিছে, ভাজিছোঁ একেলগে লগ লগাই, এনেকৈ বনাই খাবচোন, খুব টেষ্টি হয়। গোটেইখিনি সিজাকৈ এনেকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ। আৰু সঁচাকৈ জুইটো খুব বেছিকৈ হৈছে আৰু সেইকাৰণে হৈয়ে গ'ল, এয়া খুব কাঢ়া হৈছে। আৰু এতিয়া এইখিনি এনেকৈ চৰিয়া এটাত ওলাই লৈছোঁ কেৰাহীটোৰ পৰা, আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিহি কৰি এনেকৈ গিলাচ এটাৰে বটি লৈছোঁ। আচলতে মিক্সিটো দিব পাৰি, মিক্সি আচলতে ব্যৱহাৰ কৰা নাই, এনেকৈ বেছি টেষ্টি হয়। এয়া খুব সুন্দৰকৈ গিলাচেৰে ভাঙি ভাঙি লৈছোঁ, এইটো এটা খুব সুন্দৰ এটা চাটনি হৈ গ'ল। তাৰ পিছদিনাখনেই ৰাতিপুৱা আহিলোঁ মাৰ ঘৰলৈ, আৰু এতিয়া বিয়া এখন আছে সেইকাৰণে আহিছোঁ আৰু এতিয়া যাবলৈ লৈছোঁ। এই ৰিক্সাত বহি কিনে এনেদৰে গৈ আছোঁ আমি গোটেইকেইজনীয়ে, এয়া বহি লৈছোঁ তামোল খাই খাই। ঘৰলৈ আহিলে খুব তামোল খোৱা হয়, যিহেতু ঘৰৰ তামোল ন, পাণ, তো সেইকাৰণে এনেকৈ খোৱা হয়। এতিয়া বহি কিনে গৈ আছোঁ, ৰ'দ ইমান দিছে চোকাকৈ। তো আহি এয়া ৰেল লাইনটো পালোঁ, আমাৰ ওচৰতে আচলতে ৰেল লাইনটো আছে, আৰু যিহেতু ষ্টেচন ৰোডৰ কাষতে হয়, তো সেয়া ট্ৰেইনৰ শব্দ শুনিবলৈ পোৱা যায়। আৰু ট্ৰেইনবিলাকো চাই কিনে ল'ৰাহঁতে বহুত ভাল পায়, সেইকাৰণে আমাৰ ঘৰলৈ আহিবলৈ সি সংকোচ নকৰে, ট্ৰেইনকেইখন চাব বিচাৰে। তো এনেকৈ এতিয়া ইয়াত ট্ৰেইন ঘূৰি ঘূৰি চাই চাই গৈ আছে। তো এনেকৈ এয়া মাইনাজনী ভণ্টিৰ হয়।
আমাৰ ল'ৰাটো যে ইমান মৰম কৰে, কথাবিলাক বহুত মৰম লগা হয় মাইনাটো। তো সেইকাৰণে এনেকৈ গৈ আছোঁ আমি ই ৰিক্সাত বহি কিনে, সঁচাকৈ ভাল লাগিছে। এনেকৈ বতাহটো গাত লাগে আৰু অৱশ্যে অকণমান ধূলিও পাইছোঁ, হ'লেও এদিন আৰু এনেকৈ গৈ ভাল লাগে ন সকলোৰে লগত। এয়া আমি বিয়া আহি পালোঁ এতিয়া, এয়া বিয়া আহি কিনে এতিয়া বিয়াত সোমাম। ঘৰৰে বিয়া যিহেতু, আমাৰ আলহীৰ আচলতে মোৰ বাইদেউহঁতৰ ঘৰৰ ফেমিলিৰ হয়। তো এয়া আহিছোঁ গোটেইকেইজন, আহিকে অকণমান বহি চাহ তাহ খায়ে ভাত খাবলৈ নিমন্ত্ৰণ দিলে, যিহেতু বহুত মানুহ হয় এইফালে তুলনি বিয়াটো। তো সেইকাৰণে এনেকৈ আমি বহিব লৈছোঁ ভাত খাবলৈ গোটেইকেইটাই। এয়া ভাত দাইল লৈছোঁ এনেদৰে, এনেকৈ বহি লৈছোঁ আৰু খাবৰ কাৰণে। সঁচাকৈ কৰ্মৰ ভাতটো খাই কিনে ভাল লাগে ন, আৰু আঞ্জা ভাত বহুত সোৱাদ হ'ল। তাৰপিছতে মই আহি কিনে অকণমান বহিছোঁ ভিতৰৰ ৰুমত। আচলতে আমাৰ আলহী ঘৰ নতুনকৈ উঠি আহিছে, ঘৰ সম্পূৰ্ণ হোৱাই নাই। তো সেয়া ৰুমকেইটা কোনোমতে ওলাই লৈছে আৰু ওলাই লৈ এনেকৈ থাকিবলৈ লৈছে। তাতে বহি কিনে সকলোৰে লগত কথা পাতি আছোঁ। আৰু এয়া কইনাজনী ইমান মৰম লগা, আৰু সঁচাকৈ পঢ়াই শুনাই খুব ভাল, তাই দেখাটো ধুনীয়া আৰু মোৰ মৰম লগা। সঁচাকৈ ছোৱালী মানুহ বহুত ভাল লাগে ন, গোটেইকেইটা ভণ্টিয়ে হয়, গোটেইকেইটাই কথা পাতি পাতি বহি আছে। সঁচাকৈ পৰিৱেশটো শ্বেয়াৰ কৰিছোঁ, কিমান মানুহ হৈছে দেখিছে। আৰু হ'ব দুপৰীয়াৰ টাইমত 2টা বজাৰ পিছত আৰু বেছি পৰিমাণে মানুহ হয় এইফালে। তো সেইকাৰণে আমি এতিয়া খাই ল'লোঁ, যিহেতু আলহী হয় আৰু যাবও লাগিব ঘৰলৈ। তেনেকৈ খাই কিনে ওলাই আহিছোঁ ঘৰলৈ যাম বুলি। ল'ৰাটো আকৌ দৌৰি আছে ইফাল সিফাল কৰি, এদিন ঘৰ বুলি ভয় নকৰে, সকলোৰে লগত এডজাষ্ট হৈ কিনে দৌৰি আছে। এতিয়া খাই লৈ আমি ওলাই আহিলোঁ, আৰু আচলতে আমাৰ ৰিক্সাখন আহি পোৱা নাই, সেয়ে আমি আধালৈকে এনেকৈ খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। গাঁৱৰ মাজৰ পৰিৱেশ চাবলৈ খুব ভাল লাগে, আৰু সেইকাৰণে খোজকাঢ়িটো মই বিৰাটেই ভাল পাওঁ। তো এনেকৈ এতিয়া গোটেইকেইজনী খোজকাঢ়ি কাঢ়ি গৈ আছোঁ লাহে লাহে, আৰু আনফালে ৰিক্সাও আহি আছে আমাৰ। সঁচাকৈ আজি বিয়াখন খাই খুব ভাল লাগিল, আৰু যিহেতু পৰিয়ালৰ মানুহবিলাকক লগ পোৱাৰ পিছত বহুতো কথা ওলায়। এনেকৈ বিয়াখন খাই আহিলোঁ, আৰু তাৰপিছতে মই গুৱাহাটীলৈ আহিলোঁ বাৰু, মানুহজন নিবলৈ আহিলে। কাৰণ ল'ৰাটোৰ অকণমান স্কুলৰ কাম আছে, সেইখিনি টাইমত কৰিব লাগিব। আৰু আনফালে আৰু মানুহজনৰো বহুত কষ্ট হৈছে, মই নাই কাৰণে ভাত পানী বনাই খোৱা নাই। ইমান দিন গাঁৱত থাকিলোঁ, এদিনো ভাত বনাই নাখালে ৰুমত। তো সেইকাৰণে আৰু বৰ দিগদাৰ হয়, সেইকাৰণে গাঁৱত বেছি দিন থাকিব নোৱাৰোঁ আচলতে, এই সমস্যাটোৰ কাৰণে। স্কুলৰ কামখিনি শেষ হ'লে আকৌ আহিম বুলি ভাবিছোঁ গাঁৱলৈ, মনতে ভাবি আছোঁ। আৰু সেয়া স্কুলৰ কামখিনি শেষ কৰি লওঁ, লৈ কিনে আৰু 2-3 দিনমানৰ কাৰণে আহিম বুলি ভাবিছোঁ। তো এতিয়া গৈ আছোঁ এইদৰে গুৱাহাটীলৈ।